জুবিন গাৰ্গ এতিয়াও গায়ক হৈ আছে, শিল্পী হ'ব পৰা নাই। গীতকেইটাৰ বাদে আপোনাৰ পৰা নতুন প্ৰজন্মই শিক্ষা ল'ব পৰাকৈ একো নাই। এখনো মঞ্চত আপুনি নতুন প্ৰজন্মক আদৰ্শৰ পাঠ পঢ়োৱা নেদেখিলোঁ, কেৱল উচ্ছৃংখলতাৰ ক্ষেত্ৰত উৎসাহিত কৰি গ'ল। বোকাত লুতুৰি পুতুৰি হৈ নাচিবলৈ উৎসাহিত কৰিলে, বেপেৰুৱা সাজ পোছাক পিন্ধিবলৈ শিকালে। জাতিৰ দুৰ্যোগৰ মুহূৰ্তত সুবিধাজনক স্থিতি লোৱা আপোনাক ৰাইজে ভালকৈ জানে। জুবিন গাৰ্গে সদ্য প্ৰয়াত গণশিল্পী ৰাজীৱ সদিয়াৰ সন্দৰ্ভত কৰা এটা মন্তব্যই জোকাৰিছে সমগ্ৰ ৰাজ্যক। তেওঁক মই ইমান চিনি নাপাওঁ বুলি কৰা মন্তব্যৰ পাছতেই তীব্ৰ সমালোচনাৰ সন্মুখীন জুবিন গাৰ্গ। বীৰলাচিত সেনাই বাতিল কৰিছে জুবিনৰ সংগীতানুষ্ঠান। বিভিন্নজনৰ সমান্তৰালকৈ জিতেন দত্তই শোক প্ৰকাশ কৰি লিখিছে, জুবিন গাৰ্গ ডাঙৰীয়া, আপোনাৰ সেই বেপেৰুৱা মন্তব্যটো শুনি বহুত দুখ পালোঁ। ইমান অহংকাৰী হ'ব নাপায়, চিনি নাপায় নালাগে পাব, কিন্তু আপোনাৰ সেই মন্তব্যটোৱে ৰাজীৱৰ পৰিয়ালটোক যেন মনোকষ্ট দিব পাৰে তাক কিয় অনুভৱ নকৰিলে? আপোনাক অসমৰ ৰাইজে অসমৰ এক সম্পদ হিচাপে ভাবে, সেইবাবে যিকোনো সমস্যা আহিলে আপোনাৰ মতামত বিচাৰে। আপুনি কিন্তু অতি অহংকাৰ কৰি মন্তব্য দিছে, লগতে সেই বেয়া শব্দকেইটা। গীতকেইটাৰ বাদে আপোনাৰ পৰা নতুন প্ৰজন্মই একো শিক্ষা ল'ব পৰাকৈ নাই দেখোন। এখনো মঞ্চত আপুনি নতুন প্ৰজন্মক আদৰ্শৰ পাঠ পঢ়োৱা নেদেখিলোঁ, কেৱল উচ্ছৃংখলতাৰ ক্ষেত্ৰত উৎসাহিত কৰি গ'ল। বোকাত লুতুৰি পুতুৰি হৈ নাচিবলৈ উৎসাহিত কৰিলে, বেপেৰুৱা সাজ পোছাক পিন্ধিবলৈ শিকালে। এয়া কোনো অসমীয়াই আপোনাৰ পৰা আশা কৰা নাই। আপুনি এতিয়াও গায়ক হৈ আছে, শিল্পীলৈ উত্তৰণ ঘটিব পৰা নাই। নিউজ ডেস্ক ৰিপৰ্ট, ভিজন লখিমপুৰ।